এইটো রাম রাম নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা ইউটিউব ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকৈ আছে? নিশ্চয় ভালেই আছে। আৰু এয়া চাইছে মই ছোৱালীজনীক লৈ ক'লৈ গৈ আছোঁ। মই গৈ আছোঁ অংগনবাড়ী স্কুললৈ। অংগনবাড়ী স্কুলৰ মাষ্টৰনী আহিছিলে, ছোৱালীজনীক লৈ যাব দিছে। এয়া চাওক, আমি আহি পালোঁ। এতিয়া কি কৰে নাজানো, গৈ লৈ তাৰপিছতহে গম পাম কিমান ৱেইট হৈছে আৰু হাইট কিমান হৈছে। এইকেইটা জুখিবলৈ মাতিছিলে। Itu di 75, 72, 72. এয়া চাওক, মোৰ মাক চেলাইন দি আছে। মোৰ মাৰ গাটো বহুত দুৰ্বল হৈ গৈছে, সেইকাৰণে ভিটামিন চেলাইন দিছে। এই চেলাইনটো দিলে অলপ গাটোত শক্তি পায়, আকৌ অপাৰেশ্যন কৰিব। গাটো যদি দুৰ্বল হৈ যায় তেতিয়াহ'লে অলপ প্ৰব্লেম হৈ যাব না, সেইকাৰণে ভিটামিন চেলাইন দিছে। আৰু এইফালে সন্ধিয়া মোৰ মাক মোৰ দেউতাক চাহ দিছোঁ খাবলৈ। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মোৰ মায়ে যাতে সোনকালে সুস্থ হৈ উঠে। মা শব্দটো কিমান আপোন নহয় জানো। মাৰ সমান এই জগতত কোনো হ'ব নোৱাৰে। মা নাথাকিলে সকলো মিছা। আৰু এইফালে চাওক, মোৰ দেউতাই আৰু মোৰ ল'ৰাটোৱে বহি পেলাই কিতাপ পঢ়ি আছে। কেনেকৈ কিতাপ পঢ়ে আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। কুৰুক্ষেত্ৰৰ যুদ্ধ এইটো বা এইটো বগলী বেলেগ, itu boboli beleg এইটো ডিঙিটো এইটো কৰিছে কোনে? অ বৰ শয়তান দেই যুদ্ধ। এইটো এইটো কি হয়? pura মুমুৰা ককা নাতিনীৰ এইটো কি কৰিছে? এইটো দুলিয়াই দিলে, গাত খান্দিও পুতি থলে, কিন্তু এনে ধৰণৰ ভয়ংকৰ শাস্তিয়ে প্ৰহ্লাদক একো হোৱা নাই, কৰিব নোৱাৰিলে। শেষত প্ৰহ্লাদক হিৰণ্যকশিপুৱে হাত ভৰি বান্ধি জুইত পেলাই দিলে। তথাপিও প্ৰহ্লাদৰ একো নহ'ল। কোনেনো ৰক্ষা কৰে বুলি সোধাত বিষ্ণুৱে ৰক্ষা কৰা বুলি উত্তৰ দিলে।